হেল্ল' এভৰিৱান, আজি কামাখ্যা মন্দিৰলৈ গৈছিলোঁ। প্ৰথমতে আমি এনেকৈ পাহাৰৰ ওপৰলৈ উঠি গ'লোঁ। উঠি গৈ কামাখ্যা মন্দিৰৰ পালোঁগৈ। যিহেতু আমি ভিতৰলৈ সোমাম, সেয়েহে কুপন ল'বলৈ পোনপ্ৰথমে বাহিৰত এনেদৰে লাইন পাতিলোঁ। লাইন পতাৰ পাছত আমি এনেকৈ ফুল, ধূপ ধূনা, চাকি লৈ ল'লোঁ। আজি মানুহ বহুত বেছি ভিৰ আছিল, সেয়েহে বহুত সময় লাইন পতাৰ পাছত আমি এনেকৈ কুপন ল'বলৈ গ'লোঁ। এইদৰে আমি কুপন পাই গ'লোঁ। কুপন পোৱাৰ পাছত পুনৰ মন্দিৰলৈ ভিতৰলৈ সোমাবলৈ গ'লোঁ। মন্দিৰলৈ এনেকৈ ওপৰলৈ উঠি গৈ মেইন গেটখন পোৱাৰ আগতেই এটা বেক চাইডেদি যাব পৰা ৰাস্তা আছে। সেই ৰাস্তাটোদি আচলতে যাব লাগে ভিতৰলৈ সোমাবলৈ হ'লে। তাৰপাছত আমি এই ৰাস্তাটোদি গৈ পুনৰ তাত আকৌ লাইন পাতিব লগা হ'ল। যিহেতু আজি বহুত বেছি ভিৰ, সেয়েহে আমি কমেও 6 ঘণ্টামান লাইন পাতিব লগা হ'ল। ভিতৰলৈ সোমাবলৈ কোনো ধৰণৰ পইচা দিব লগা নহয় যদিও বহু সময় লাইন পাতিব লগা হয়। আপোনালোকে VIP টিকেট লৈ সোমাব পাৰে। VIP টিকেট ল'লে পইচা দিব লাগে, কিন্তু আজি আমি VIP টিকেট নাপালোঁ, সেইকাৰণে বহুত বেছি সময় আমি লাইন পাতিব লগা হ'ল। তাৰ পাছত আমি এনেকৈ লাইন পাতিলোঁ বহুত সময়। লাইন পতাৰ পাছত আমাৰ ভিতৰলৈ সোমোৱাৰ পাল আহিলে, তেতিয়া আমি ভিতৰলৈ সোমাই গ'লোঁ। মাৰ আশীৰ্বাদ ল'লোঁ। যিহেতু ভিতৰত চাকি জ্বলাব দিয়া নহয়, সেয়েহে আমি বাহিৰত চাকি ধূপ জ্বলালোঁ আৰু চাকি ধূপ জ্বলোৱাৰ পাছত তাতেই অলপ সময় বহি পৰিৱেশ উপভোগ কৰিলোঁ। কালিকা পুৰাণৰ মতে এই মন্দিৰটো নৰকাসুৰে বনাইছিল। পাছলৈ কোঁচ ৰজা নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰে আৰু আজি এই ৰূপ দিয়ে। এই মন্দিৰটো নীলাচল পাহাৰত অৱস্থিত আৰু ইয়াৰ আৰ্কিটেক্সাৰটো নীলাচল আৰ্কিটেক্সাৰ হিচাপে জনা যায়। মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰাৰ বিষয়ে তথ্য জানিবলৈ মোক কমেণ্ট কৰিব পাৰে আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।